আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লেটছ এষ্টৰ ৱৰ্কলৈ। আজি আমি কথা পাতিম ড্ৰাইভাৰ নাম্বাৰ 3 বিষয়ে। মনিকা, তোমাৰ আগৰ ভিডিঅ'বোৰ মই চাইছোঁ, তাতে তুমি ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ এই শব্দ দুটা খুব ব্যৱহাৰ কৰা। মই ঠিক অকণমান অলপ বুজি পাইছোঁ, কিন্তু অকণমান বহলাই ভালকৈ ক'বা নেকি ড্ৰাইভাৰ কণ্ডাক্টৰনো কি? আচলতে পাছতহে ড্ৰাইভাৰ কণ্ডাক্টৰ থাকে। বহুতৰে হয়তো কনফিউজন আছে যে কি হয় ড্ৰাইভাৰ কণ্ডাক্টৰ, বাছতহে আমি শুনিছোঁ তো কি নাম্বাৰ হয় একেইটা। আচলতে কি হয়, যেতিয়া আপুনি চাব যে গাড়ী এখন চলাই যায় কোনে, ড্ৰাইভাৰ এজনে, আৰু তেওঁ সহায় কৰিব কোনে, কণ্ডাক্টৰ এজনে। কণ্ডাক্টৰজনে কি কৰে যে গাড়ীখনৰ কোনখিনি মানুহৰ পইচা ল'ব, কোনবিলাক মানুহ ক'ত নামিব, সহায় কৰি যায়নে। ঠিক তেনেকৈ লাইফৰো আমাৰ এই কণ্ডাক্টৰ নাম্বাৰ, ড্ৰাইভাৰ নাম্বাৰ থাকে। তো বেলেগ বেলেগ নাম আছে বেলেগ বেলেগ ক্ষেত্ৰত, কিন্তু মই মানে এইটো মানুহে যাতে বুজিব পাৰে কথাটো গম পাইছেনে, কাৰণ ইমান টান টাৰ্মছ এটা ইউজ কৰিলে এইটো বুজি নাপাব। তো সেইকাৰণে ভাবিছোঁ কি এইটো ইজি কৰি দিওঁ। য'ত ড্ৰাইভাৰ আপুনি কণ্ডাক্টৰ কেনেকৈ উলিয়াব মই সেইটো কৈ দিছোঁ আপোনাক। যেতিয়া আপোনাৰ ডেট অফ বাৰ্থটো প্লাছ কৰি এটা একক সংখ্যা বা ছিংগল ডিজিটলৈ নিব। ধৰি লওক ছিংগল ডিজিট থাকিলে ছিংগল ডিজিটটোৱে ল'ব লাগিব। ছিংগল ডিজিট থাকিলে ছিংগল ডিজিটেই হ'ব। ধৰি লওক আপোনাৰ 1 হয় একেই হ'ব, যদি 16 যদি হয় আপোনাৰ 1 + 6 কৰিব আপুনি, তো 7 হৈ যাব আপোনাৰ ড্ৰাইভাৰ। আৰু কণ্ডাক্টৰ হ'ব কেনেকৈ, যে ডেট অফ বাৰ্থো হ'ব, মান্থো হ'ব, আৰু আপোনাৰ ইয়েৰ গোটেইকেইটা যোগ কৰি এটা ছিংগল ডিজিটলৈ 33 ওলালে, তাক আমি 3 + 3 কৰি 6, তো 6 হৈ যাব আমাৰ ড্ৰাইভাৰ কণ্ডাক্টৰ নাম্বাৰ। কণ্ডাক্টৰক আমি কি বুলি কওঁ, ডেষ্টিনি বা ভাগ্য নাম্বাৰ বুলি কওঁ। কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ নাম্বাৰ হয়, যাতে মানুহৰ বুজিবৰ কাৰণে এইটো কোৱা হয়। তো আজি আমি কথা পাতিম ড্ৰাইভাৰ নাম্বাৰ 3 বিষয়ে। এতিয়া ড্ৰাইভাৰ নাম্বাৰ 3 কোনখিনি ব্যক্তিক আমি ধৰিব লাগিব? এইটো আচলতে সকলোৱে সুধিবলগীয়া প্ৰশ্ন। ড্ৰাইভাৰ নাম্বাৰ 3 তেতিয়া হ'ব যেতিয়া কোনো এজন ব্যক্তিৰ জন্ম যিকোনো মাহৰ 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 30 তাৰিখ হৈছে, তেওঁলোকৰ ড্ৰাইভাৰ নাম্বাৰ হ'ব 3। আৰু আমাৰ নিউমৰলজিৰ মতে কি হয় যে এটা প্লেনেট থাকে, প্ৰতিটো এটা ড্ৰাইভাৰ কণ্ডাক্টৰক এটা প্লেনেটে ৰুল কৰে। তো এই যেতিয়া 3 হ'ব, 3 যিবিলাক প্লেনেট হয়, যিটো প্লেনেট হ'ব সেইটো হৈছে জুপিটাৰ বা বৃহস্পতি। এনেই 9টা গ্ৰহ থাকে, যেনেকৈ আমি নৱগ্ৰহ মন্দিৰৰ নামটো শুনিছে আপুনি। তো ঠিক তেনেকৈ 9টা গ্ৰহৰ যিটো গ্ৰহ হ'ব সেইটো ৰুল কৰে, সেইটো হৈছে প্লেনেট, যিটো সেইটো হ'ব জুপিটাৰ বা বৃহস্পতি। তো সেইটো হৈছে ড্ৰাইভাৰ নাম্বাৰ 3। এতিয়া এনেকুৱা ধৰণৰ মানুহবিলাকৰ তুমি কৈছিলা যে ড্ৰাইভাৰটোৱে মানুহৰ ব্যক্তিত্ব বুজায়, তেতিয়াহ'লে নাম্বাৰ 3 মানুহখিনিৰ ব্যক্তিত্ব কেনেকুৱা ধৰণৰ হ'ব? যেনেকৈ আমাৰ আপুনি হয়তো গম পায় জিঅ'গ্ৰাফী নিজেও টিচাৰ হয়, তো যদি আমি এষ্ট্ৰলজি বা নিউমৰলজিৰ কথা নকওঁৱেই, এষ্ট্ৰনমিৰ ফালৰ পৰা যদি চাওঁ, জুপিটাৰ কি হয়, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হয়। তো ডাঙৰ গ্ৰহ লগতে জুপিটাৰৰ কি আমাৰ যিটো গ্ৰেভিটি, ফ'ৰ্চ অফ গ্ৰেভিটি, যিটো মধ্যাকৰ্ষণ শক্তি, এইটো বহুত বেছি। আৰু যিটো মেগনেটিউড, যিটো ফিল্ড হয়, চুম্বকীয় ক্ষেত্ৰ বুলি কয় ন, চুম্বকীয় ক্ষেত্ৰ, সেইটো বহুত বেছি। তো তেনেকুৱা হ'লে কি হয়, এনেকুৱা মানুহবিলাকৰ এটা মানে বহুত বেছি এটা চুম্বকীয় মেগনেটিক পাৱাৰ আছে, যিটোৱে বেলেগ মানুহে তেওঁলোকক আকৰ্ষণ কৰে। মানে তেওঁলোকৰ খুব ফলোৱাৰ্ছ থাকে। আপুনি এইটো হয়তো জানে যে জুপিটাৰৰ 79, দেয়াৰ 79 মুনছ, তো 79 তেনেকুৱা জনপ্ৰিয় হয়, তেওঁ খুব জনপ্ৰিয় হয় আৰু মানুহবিলাকে তেওঁক ভাল পায়। আৰু যেনেকৈ জুপিটাৰ বা গুৰু বুলিও কয় নহয় বৃহস্পতি, যেনেকৈ বৃহস্পতিবাৰ বা গুৰুবাৰ বুলি কয়। তো সেই গুৰুৰ কাম কি, সদায় গুৰুৱে কি দিয়ে আমাক, সদায় জ্ঞান দিয়ে। তো এনেকুৱা মানুহবিলাকে সদায় মানে জ্ঞান দিয়াৰ লগত জড়িত। আপুনি চাব মেক্সিমাম মানুহ নাম্বাৰ 3 যেতিয়া ড্ৰাইভাৰ নাম্বাৰ হ'ব, বা ডেষ্টিনি যদিও 3 হয়, তো তেনেকুৱা মানুহ আপুনি বেছিভাগ আমি এডুকেশ্যন ৰিলেটেড হোৱা দেখিব। আৰু মেক্সিমাম টিচাৰ হয়, মই যিমানখিনি অভিজ্ঞতা পাইছোঁ, টিচাৰ মানুহ যাৰ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ 3 হ'ব, মেক্সিমাম টিচাৰ হয়। আৰু নহ'লেও তেওঁলোকে কি হয়, যিকোনো প্ৰকাৰে শিক্ষা খণ্ডৰ লগত জড়িত হৈ থাকে, শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ থাকে। আৰু ব্যক্তিত্বৰ কথা কৈছোঁৱে যে তেওঁলোক কি হয়, তেওঁলোকৰ খুব ফলোৱাৰ থাকে আৰু খুব ভাল ডিচিশ্যন দিব পাৰে। ধৰি লওক কিবা প্ৰব্লেমছ হৈছে কাৰোবাৰ, আমাৰ সমস্যা হ'লে আমি কাৰ ওচৰলৈ যাওঁ, গুৰুৰ ওচৰলৈ যাওঁ। তো কিবা যদি সমস্যা হৈছে কাৰোবাৰ, তেওঁলোকৰ ওচৰত যদি যায়, তেওঁলোকে বহুত ধুনীয়া এটা সমাধান দিব পাৰে। তো সেইটো হৈ গ'ল তেওঁলোকৰ ব্যক্তিত্ব। আপুনি হয়তো শুনিছে যে কেতিয়াবা কোনো এজন মানুহৰ বহুত বেয়া এক্সিডেণ্ট হৈছে বা তেনেকুৱা, তথাপিও মানুহজন বাচি আহে, যিটো হোৱা হ'লে মানে তেওঁ বহুত কিবাকিবি হৈ গ'ল, কিন্তু বাচি আহিছে। তেতিয়া গাঁৱৰ মানুহ বা মাহঁত বা আইতাহঁতে কয় যে নহয়, তেওঁ গুৰু ভাল আছিল কাৰণে বাচি আহিলে। তো সেই গুৰু ভাল আচলতে এই বস্তুটো প্ৰটেকশ্যন, যেনেকৈ আমাৰ জুপিটাৰে কি কৰে যে এষ্ট্ৰইড যিবিলাক অহাত, পৃথিৱীৰ পৰি অনিষ্ট হোৱাত বাধা দিয়ে, ঠিক তেনেকৈ এই মানুহবিলাকে সদায় এটা প্ৰটেকশ্যন পাই থাকে। তো আপোনাৰ যদি ড্ৰাইভাৰ নাম্বাৰ বা কণ্ডাক্টৰ 3 আপুনি মন কৰিব, আপুনি এনেকুৱা বহুত বিপদৰ পৰা হাত সাৰি গুচি আহিছে। তো সেইটো হৈছে আপোনাৰ এটা প্ৰটেকশ্যন পাই আছে, তেওঁ প্ৰটেকশ্যন দি থাকে তেওঁ। কিন্তু এইটো ইম্পৰ্টেণ্ট কথা হয়, আপোনালোকে মনত দিব, কিন্তু কণ্ডাক্টৰো সমানেই ভাল হ'ব লাগিব দেই, এইটো ইম্পৰ্টেণ্ট হয়। মই সেইকাৰণে ড্ৰাইভাৰ কণ্ডাক্টৰ দুয়োটা চাবলৈ কওঁ। তো সেই কথাটো হয় আচলতে এনেকুৱা মানুহবিলাকৰ লগত সদায়। এতিয়া এনে ব্যক্তিত্বৰ লোকসকলৰ বিষয়ে বাৰু গম পাইছোঁৱেই, আৰু তেওঁলোকৰ যিবিলাক
পজিটিভ আৰু নিগেটিভ চাইড আৰু অকণমান ক'বা নেকি পজিটিভ চাইড তেওঁলোকৰ এইটো যে মই কৈছোঁ তেওঁলোকে শিক্ষা দিয়ে জ্ঞান দিয়ে তেওঁলোকে আৰু কোনটা স্কিল তেওঁলোকে সোনকালে আয়ত্ব কৰি ল'ব পাৰে আৰু বহুত ডিচিপ্লিন হয় এই ডিচিপ্লিন হয় আৰু তেওঁলোকৰ বহুত অলপ মানে হিউমেৰাছ যিটো কোৱালিটি হাস্যৰস যিটো গুণ সেইটো থাকে আৰু তেওঁলোকক কৈছে যে ফলোৱাৰ যেনেকৈ 79টা মুন থাকে ঠিক তেনে এওঁলোকৰো খুব ওচৰে পাজৰে মানুহবিলাক থাকি ভাল পায় মানে আলোচনা বিলোচনা কৰি খুব যদি কথাও নকয় তেওঁ তথাপিও মানে তেওঁ ওচৰে পাজৰে থাকি ভাল পায় এনেকুৱা ধৰণৰ হয় আৰু তেওঁলোক ডিচিপ্লিন হয় আৰু খুব বেছি মন কৰিব আপুনি আপোনাৰ যদিও ড্ৰাইভাৰ নাম্বাৰ 3 বা কণ্ডাক্টৰ আপুনি মন কৰিব সৰুৰ পৰাই আপুনি খুব বেছি অংকত বা এনেকুৱা ধৰণৰ কেলকুলেশ্যন যিটো হিচাপ নিকাচত বহুত ভাল আৰু বহুতৰে এইটো হয় ব্যৱসায় কৰিবলৈ কিন্তু বহুত মন আছিল বা থাকে তেনেকুৱা হয় তো ব্যৱসায়ৰ ক্ষেত্ৰতে এনেকুৱা মানুহবিলাকে যদি কৰে বহুত আগবাঢ়িব পাৰে যদি আপুনি চাকৰিও কৰিছে চাকৰি কৰাৰ পাছতো মানে আপুনি ব্যৱসায় কৰিব পাৰে বহুত বেছি আপোনাৰ লাভ হ'ব আৰু বেছিভাগ কৈছোঁ যে শিক্ষাৰ ক্ষেত্ৰত জড়িত হয় শিক্ষকসকল বা শিক্ষানুষ্ঠানৰ লগত জড়িত ব্যক্তিসকল এনেকুৱা হয় তো এইখিনি হৈ গ'ল তেওঁলোকৰ পজিটিভ আৰু আছে চমুকৈ এইখিনি আৰু নিগেটিভ এইটোৱে যে তেওঁলোক বেছি ডিচিপ্লিন হৈ যায়তো তো কিছুমান মানুহে মানে তেওঁ ডিচিপ্লিন হয় কিন্তু বেলেগ এজন মানুহে সেইখিনি সমানে মেইনটেইন কৰিব নাই পৰা বজাই ৰাখিব নোৱাৰে তেতিয়া মানে সেই মানুহজনে ভাবিব ই অকণ বেছি কৰি দেখায় বেছি কৰিবলৈ যায় এনেকৈ ক'ব তো ভিতৰি মানে তেওঁ সেই হিডেন মুখৰ আগত তেওঁ নকয় কাৰণ তেওঁ বহুত এনেকুৱা মানুহবোৰ বহুত অথৰিটেটিভ হয় খুব কৰ্তৃত্বশীল মনোভাৱ হয় তেওঁলোকে কাৰোবাক কামান দিব পাৰে তেওঁৰ কথা সকলোৱে শুনে কিন্তু সেই মনে মনে মানে ভিতৰৰ পৰা যেনেকৈ হিডেন এনিমি বুলি কয় যে গুপ্ত শত্ৰু ই বেছি কৰে অলপ এই ধৰণৰ মানে তেনেকুৱা এটা মেণ্টেলিটি হৈ পিনে কোনোবাই তেওঁক মনে মনে বেয়া পাব পাৰে মুখৰ আগত নকয় তেনেকুৱা হয় আৰু লগতে কি হয় এওঁলোক বেছি কেতিয়াবা কিছু ক্ষেত্ৰত মানে অভাৰ কনফিডেন্স অভাৰ বছি অভাৰ ডমিনেণ্ট তেনেকুৱা হৈ যায় তো এই কোৱালিটিটো কিছু ক্ষেত্ৰত অকণমান বেয়া পায় আৰু বেলেগে তো সেইটো হ'ব পাৰে বাকী এইবিলাক ক্ষেত্ৰত গোটেইখিনি ভালেই আছে এতিয়া হয়তো বহুতে নিজৰ লাকি কালাৰ লাকি নাম্বাৰ লাকি বাৰ এইবিলাক জানিব বিচাৰিব অকণমান কৈ দিবা সেইটো হয় লাকি এনেকুৱা মানুহৰ কাৰণে লাকি নাম্বাৰ যদি প্ৰথমতে চাওঁ নহয় আপুনি এইটো নাম শুনিছেনে নিকোলা টেছলা বহুত এজন ডাঙৰ ইনভেণ্টৰ হয় আমেৰিকান চাইবেৰিয়ান এজন ইনভেণ্টৰ তো নিকোলা টেছলাৰ এটা মেজিক নাম্বাৰ আছে তাক হয় 369 তো সেইটো পাছত কম সেইটোৰ বিষয়ে বেলেগ ভিডিঅ' বনাম তো তেওঁলোকৰ কাৰণে লাকি নাম্বাৰ হৈছে 369 তো 369 আপুনি ছিংগল ডিজিট কৰি যদিও পায় সেইটোও হ'ব আৰু লগতে 369 তেওঁলোকৰ কাৰণে লাকি নাম্বাৰ আৰু কালাৰ আমি জানো যে বৃহস্পতিৰ আমি কালাৰটো কিহৰ লগত তুলনা কৰোঁ গুৰুৰ যিটো কালাৰ অৰেঞ্জৰ লগত তুলনা কৰোঁ তো অৰেঞ্জ কালাৰ তেওঁলোকৰ কাৰণে য়েল্ল' কালাৰ তেনেকুৱা কাৰণে অৰেঞ্জ নহয় আচলতে য়েল্ল' হালধীয়া ৰং ন হালধীয়া ৰঙৰ লগত তো হালধীয়া ৰং তাৰপাছতে অৰেঞ্জ কালাৰ হ'ব পাৰে সেইবিলাক তেওঁলোকৰ কাৰণে লাকি কালাৰ আৰু লাকি কি সুধিছিলে আপুনি লাকি বাৰ বাৰ যিটো ডে লাকি ডে যিটো বৃহস্পতিবাৰ যিটো গুৰুবাৰ তেওঁলোকৰ কাৰণে বহুত ভাল যিকোনো কাম যদি গুৰুবাৰে কৰে তেওঁলোকে সফল হ'ব আৰু সেইটো আছিল তেওঁলোকৰ যিটো লাকি ডে আৰু ক'লোঁ কি লাকি কালাৰ আৰু লাকি ডে সেইটো হৈ গ'ল তাৰপাছতে যদি চাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত সেইটো স্বাস্থ্যৰ কথা বহুতে জানিব বিচাৰে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ আপুনি দেখিব বেছিভাগৰে সমস্যা আছে গেছ ৰিলেটেড ডাইজেশ্যন যিটো আমাৰ হজম শক্তিৰ ওপৰত মানে তেওঁলোকৰ খুব গেছৰ প্ৰব্লেম থকা দেখা যায় আৰু লগতে অলপ মানে উশাহ নিশাহ সম্বন্ধীয় এনেকুৱা ধৰণৰ কিছুমান হেল্থ ৰিলেটেড ইছ্যুজ দেখা যায় তো ইয়াত আৰু আছে তেওঁলোকৰ বিষয়ে বেলেগ যদি আপোনালোকে ইয়াতকৈও বিস্তৃতভাৱে জানিব বিচাৰে বেছি জানিব বিচাৰে আপোনালোকৰ ভাল দিন কেতিয়া আহিব বেয়া দিন কেতিয়া আহিব আপোনালোকৰ কেৰিয়াৰ কি কেৰিয়াৰটো কৈছোঁৱেই শিক্ষাৰ লগত ৰিলেটেড হয় আৰু লগতে বিচাৰিছে যদি আপুনি প্ৰপাৰ্টি ৰিলেটেড বিজনেছ যিকোনো ধৰণৰ যিহেতু এওঁলোক কৈছোঁ সৰুৰ পৰাই হিচাপ নিকাচত ভাল অংক বা এনেকুৱা ক্ষেত্ৰত বহুত ভাল হয় তো হিচাপ নিকাচত যিহেতু ভাল হয় তেওঁলোকৰ ব্যৱসায় কৰাৰ ইচ্ছাটা আৰু সৰুৰ পৰাই থাকে মানে আৰু এইটো এটা গুণ তেওঁলোকে লোকৰ তলত কাম কৰিবলৈ অকণমান বেয়া পায় আৰু সেইকাৰণে তেওঁলোকে চাকৰিও যদি কৰিছে ব্যৱসায় কৰিবলৈ ইচ্ছা কৰে আৰু ব্যৱসায় যদি কৰে তেওঁলোকে তেতিয়া ভাবিছে যদি তেওঁলোকে প্ৰপাৰ্টি ৰিলেটেড ৰিয়েল ইষ্টেট ৰিলেটেড তেনেকুৱা ধৰণৰ ব্যৱসায় কৰে বহুত আগবাঢ়ি যাব পাৰে কোনো লোকচান হোৱাৰ সম্ভাৱনা নাথাকে তো এইখিনি আছিল নাম্বাৰ 3 বিষয়ে আৰু আছে আপোনালোকে যদি আকৌ জানিব বিচাৰিছে আপোনালোকৰ বিষয়ে তেতিয়াহ'লে পাৰ্চনেলি মই কনচাল্ট কৰোঁ আপোনালোকে মেছেজ কৰিব পাৰে এইখিনি আছিল আজিৰ বিষয়ে নেক্সট ভিডিঅ'টো আমি কথা পাতিম ড্ৰাইভাৰ নাম্বাৰ 4ৰ বিষয়ে ধন্যবাদ